Hey guys, welcome back to my YouTube channel. আজি নতুন এটা ভিডিঅ'ৰ সৈতে আকবাৰ আপোনালোকৰ কাষ চাপিলোহি। আশা কৰোঁ সকলো কুশলে আছে আৰু এতিয়া মই গৈ আছোঁ তেজপুৰলৈ। বৰ বেছি বিশেষ একো কাম নাই, এনেই আৰু অকণমান ফুৰি আহোঁগৈ, যিহেতু নেকি ইমান দিন মই ঘৰতে আছিলোঁ, গতিকে এনেই অকণমান ওলাই আহিছোঁ ফুৰিবলৈ। আৰু আজি মই কি কৰোঁ, গোটেই দিনটো ক'ত যাওঁ, কি খাওঁ, সকলোবোৰ আপোনালোকক দেখাই থাকিম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইখিনিতে কৈ দিওঁ, চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'সমূহত লাইক আৰু কমেণ্ট কৰি থাকিব, একেবাৰেই নাপাহৰিব। তেনেহ'লে ভিডিঅ'টো তো এখন হ'ল কানহা আৰু মই আহিছোঁ প্ৰথমতে ইয়াতে, আৰু ইয়াতে মই খাম এতিয়া দহি ফুচকা। ইয়াৰ দহি ফুচকাটো সঁচাকৈ বহুতেই বেছি টেষ্টি। আপোনালোক যদি কোনোবা তেজপুৰলৈ আহে বা তেজপুৰত কোনোবা ফুচকা খাই ভাল পোৱা যোনে নাজানে দহি ফুচকা ক'ত ভাল পায়, ইয়াতে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে। সঁচাকৈ বহুত টেষ্টি হয় ইয়াৰ দহি ফুচকাটো। আৰু এয়া মোৰ আহি গ'ল টেষ্টি দহি ফুচকা। ফুচকাটো সঁচাকৈ ইমানেই টেষ্টি আছিলে যে মোৰ এক প্লেটেৰে সঁচাকৈ মন নভৰিলে। মই আৰু এক প্লেট অৰ্ডাৰ দি দিলোঁ। এতিয়া মই আৰু এক প্লেট এনজয় কৰোঁ। আৰু এতিয়া মই গৈ আছোঁ তেজপুৰৰ অগ্নিগড় পাৰ্কলৈ। আৰু অগ্নিগড়ৰ আচল কাহিনীটো আপোনালোকে বহুতে হয়তো জানে আৰু বহুতে হয়তো নাজানে। তাৰ বাবে মই আজি আপোনালোকক অগ্নিগড়ৰ সৰুকৈ থুলমূলকৈ কাহিনীটো অকণমান জনাই দিম। ব'লক। আৰু এয়াই হ'ল অগ্নিগড়ৰ গেটখন। এতিয়া ইয়াতে টিকেট কাটি আমি ভিতৰলৈ যাম। পৰিৱেশটো বহুতেই বেছি ধুনীয়া, কাৰণ ব্ৰহ্মপুত্ৰ নদীখন কাষেৰে বৈ গৈছে। ব'লক আমি তেজপুৰ অগ্নিগড় পাৰ্কৰ ভিতৰতে যাওঁ। চ' গাইজ, এইখনেই হ'ল অগ্নিগড় পাহাৰখন। আৰু এই পাহাৰখনৰ নাম কিয় অগ্নিগড় হ'ল হয়তো বহুতে জানে আৰু বহুতে নাজানে। আচলতে এই পাহাৰখনৰ আঁৰত এটি বহুত ধুনীয়া, এটি সুন্দৰ প্ৰেম কাহিনী আছে। তেনেহ'লে ব'লক আজি কাহিনীটো অকণমান চমুকৈ আপোনালোকক কওঁ। এসময়ৰ শোণিতপুৰৰ ৰজা, বান ৰজা, তেওঁৰ এগৰাকী জীয়ৰী আছিলে আৰু সেই জীয়ৰীগৰাকীৰ নাম হ'ল ঊষা। সেই ঊষা দেৱীয়ে এদিনাখন সপোনত এজন ৰাজকুমাৰক দেখা পালে আৰু দেখাৰ লগালগ সেই ৰাজকুমাৰজনৰ প্ৰেমত পৰিলে। কিন্তু তেতিয়া যিহেতু নেকি হোৱাটছআপ, ফেচবুক সেইবোৰ একোৱেই নাছিল, গতিকে এতিয়া ফটোখননো পায় কেনেকৈ বা নামটোৱেনো জানে কেনেকৈ, ৰাজকুমাৰজন হয় কোন, ক'ৰ হয়। সেইকাৰণে ঊষা দেৱীয়ে ভাবিলে তেওঁৰ যিগৰাকী বেষ্ট ফ্ৰেণ্ড আছিলে চিত্ৰলেখা, তেওঁ বহুত ধুনীয়া ছবি আঁকে। সেইকাৰণে ঊষা দেৱীয়ে সেই চিত্ৰলেখাৰ আগত গোটেই কথাখিনি বৰ্ণনা কৰিলে যে সপোনত এনেদৰে তেওঁ এজন ৰাজকুমাৰক দেখিলে আৰু চিত্ৰলেখাই সেই ছবিখন আঁকিম বুলি ক'লে। তাৰপিছত আৰু চিত্ৰখন আঁকিলে আৰু এয়া হ'ল আমাৰ চিত্ৰলেখা বাইদেউ আৰু এয়া হ'ল আমাৰ ঊষা বাইদেউ। আৰু চিত্ৰখন আঁকি পেলাই যেতিয়া হ'ল, তেতিয়া গম পালে যে সেইজন হ'ল অনিৰুদ্ধ, তাৰমানে শ্ৰীকৃষ্ণৰ নাতিনীয়েক অনিৰুদ্ধ। আৰু বানৰ জীয়ৰী ঊষা সেই শ্ৰীকৃষ্ণৰ নাতিৰ প্ৰেমত পৰিলে। কিন্তু যেতিয়া নেকি সেই কথাটো
উষাৰ দেউতাক বানৰজাই গম পালে যে তেওঁৰ জীয়ৰী প্ৰেমত পৰিছে আৰু কোন দেউতাকেনো ছোৱালী প্ৰেমত পৰিলে ছাপোৰ্ট কৰিব দিয়কচোন চবেইতো বাধাই দিব সেইবাবে সেই উষাই যাতে অনিৰুদ্ধক লগ কৰিব নোৱাৰে বা অনিৰুদ্ধ যাতে উষাক লগ কৰিব নোৱাৰে সেইকাৰণে বানৰজাই এই পাহাৰখনৰ ওপৰত একেবাৰে ওপৰত উষাক বন্দী কৰি ৰাখিছিল আৰু গোটেই পাহাৰখনৰ চাৰিও চাইডে জুই লগাই দিছিলে সেইকাৰণে এই পাহাৰখনৰ নাম অগ্নিগড় ৰখা হ'ল আৰু যিমানেই বাধা নিদিয়ক কিয় উষা আৰু অনিৰুদ্ধৰ স্বয়ম্বৰ হ'ল আৰু এয়া স্বয়ম্বৰৰ মূৰ্তি এনেধৰণে বনাই থৈ দিয়া হৈছে অগ্নিগড়ৰ পৰিৱেশটো সঁচাকৈ বহুতেই বেছি ধুনীয়া আৰু সেইবোৰ কথা বাদ দিয়ক প্ৰথমতে অকণমান জুলি লোৱা যাওক এতিয়া আমি ইয়াৰ ওপৰত উঠোঁগৈ বলক ইয়াৰ পৰা আগতে কৈছিলে তেজপুৰ চহৰখন বোলে বহুত ধুনীয়াকৈ দেখা পোৱা যায় কিন্তু আজিকালি দেখা পোৱা নাযায় কাৰণটো চাগে পলিউশ্যনৰ কাৰণে আৰু ইয়াৰ পৰা অগ্নিগড়খনটো বহুত ধুনীয়াকৈ দেখিবই তাৰ লগতে আমি ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ নদীখনো বহুত ধুনীয়াকৈ দেখিবলৈ পাম আৰু ইয়াত এইখনে হ'ল অগ্নিগড় পাহাৰখন গোটেইখন আৰু এইখনে হ'ল আমাৰ ব্ৰহ্মপুত্ৰ নদীখন আৰু ইয়াৰ পৰা বহুত ধুনীয়াকৈ বতাহ মাৰি থাকে এতিয়া অগ্নিগড়ৰ পৰা উভতিবৰ হ'ল আৰু এতিয়া চিধাই যাওঁ কিবা এটা খাই লওঁগৈ আচলতে মোৰ বহুত জোৰছে ভোক লাগিছিলে এতিয়া ইয়াতে অকণমান পেট পূজা কৰি লওঁ এয়া হ'ল বাটাৰ চিকেন আৰু এয়া হ'ল পোলাও আৰু এতিয়া মই খোৱাতহে ধৰোঁ আৰু মানে বহুত বেছিকৈ ভোক লাগিছে থাকিব পৰা নাই গতিকে মই খাওঁ দেই খানাটো বহুতেই টেষ্টি আছিলে খাই বৈ হ'ল পুৰা চোকাও হ'ল আজিৰ দিনটো এনেদৰেই পাৰ কৰিলোঁ আৰু এতিয়া ঘৰলৈ বুলি বাট ল'লোঁ দেন ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'সমূহত লাইক কমেণ্ট কৰি দিব আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে তেওঁলোকক বহুত বহুত ধন্যবাদ দেন আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ এবাৰ লগ পাম দেন আজিলৈ বাই বাই